हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मोर यूट्यूब चैनल अपना सकलोके स्वागतम जानाइছোঁ आशा কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি বহু দিনৰ মূৰত মই এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আহিলোঁ আজি আমি গৈ আছোঁ তো ঢেকীয়াখোৱা নামঘৰ তো আপোনালোক মই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তো মোৰ লগত কোন কোন গৈছে সকলোবোৰ দেখাম তো আমাৰ গাড়ী আহি গ'ল আমি তো উঠি লওঁ ধুনীয়াকৈ অশোক ভাই কোন গলা আমি ঢেকীয়াখোৱা নামঘৰ পাই গ'লোহি আৰু আমি ঢেকীয়াখোৱা নামঘৰৰ ভিতৰলৈ গৈ আছোঁ দেখিছে ইমান নাই বাৰু তথাপিও নামঘৰৰ ভিতৰলৈ গৈ আছোঁ নামঘৰৰ মেইন দুৱাৰ আমি একো এটা ভিলেজ এটা চাইডে আহিলোঁ মানে ভৰি ধুবৰ কাৰণে আমি এতিয়া এনেকৈ ভৰি চৰি ধুই লৈছোঁ টেকি লৈ ধুনীয়াকৈ এতিয়া চাকি জ্বলোৱা জেগালৈ গৈছোঁ ভক্তসকলৰ ভিৰ দেখিবলৈ পাইছে আমি সকলো চাকি জ্বলোৱা স্থানলৈ গৈ আছোঁ দেখিছেনে নামঘৰৰ ভিতৰত থকা সৰু এটা পুখুৰী পুখুৰীটো দেখালোঁ আৰু এতিয়া আমি গৈছোঁ মানে নামঘৰটোৰ ভিতৰতে থকা এখন সৰু প্ৰাগ আছে যে প্ৰাগখনত আমি গৈছোঁ এই প্ৰাগখনত দেখিছে খুব ধুনীয়াকৈ গছপুলিবিলাক ৰোপণ কৰা হৈছে আৰু খুব এয়া দেখিছে এজোপা গছ আমি গছজোপা দেখাইছোঁ এতিয়া আমি এয়া দেখিছে বান্দৰৰ পোৱালি আৰু মাকজনী খুব ধুনীয়াকৈ ৰৈ আছে সিহঁতি আৰু দুটামানে এনেকৈ খায় দেখিছে দোকানবোৰ দেখিছে কিতাপ ধুনীয়াকৈ সজাই থৈছে আমি কিতাপবিলাক চালোঁ পালোহি মইনাপুৰী নামঘৰ নাম দিলোঁ মইনাপুৰী নামঘৰ চাকি কিনি মেলি আমি এতিয়া মইনাপুৰী নামঘৰৰ পিনে গৈ আছোঁ এই মইনাপুৰী নামঘৰৰ সন্মুখত এইটো মইনাপুৰী নামঘৰ আমি এতিয়া ইয়াৰ ভিতৰলৈ যাম আৰু দেখাই দেখিম মই ইমানকৈ দেখাব নোৱাৰিম তথাপিও অলপ অলপ দেখাম এইটো মইনাপুৰী নামঘৰৰ মেইন মানে হেৰিখন এতিয়া আমি গৈছোঁ আমি গৈছোঁ শৰাই দিবৰ কাৰণে আমাৰ সকলোবোৰ গৈ আছে লগত এতিয়া শৰাইখন এনেকৈ দি লওঁ আমি শৰাইখন দিলোঁ আমি মইনাপুৰৰ পৰা আহিলোঁ এতিয়া আমি আহিছোঁ ৰামদেৱ মন্দিৰ হাতীজৰ থকা দেখাম ৰামদেৱ মন্দিৰটো কয় বহুত ধুনীয়া আজিৰ দিনটোতে বহুত ফুৰিছোঁ বহুত ভাল লাগিছে এতিয়া আমি আহি আছোঁ ৰামদেৱ মন্দিৰ পালোহি এই ৰামদেৱ মন্দিৰৰ সন্মুখখন দেখাইছোঁ খুব ধুনীয়াকৈ মানে বনাইছে ৰামদেৱ মন্দিৰটো সোমাই গৈয়ে খুবেই ভাল লাগিছে যদি কোনোবা অহা নাই মন্দিৰটো মানে আজিলৈকে চোৱা নাই এবাৰ আহি চাবহি খুব ধুনীয়াকৈ বনাইছে
ভিতৰৰ দৃশ্যটো অকণমান দেখাম। ৰামদেৱ মন্দিৰটো চাওক ভিতৰৰ দৃশ্য। মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এইটো ভিতৰটো এইটো ৰামদেৱ মন্দিৰৰ ভিতৰত দেখিছে খুব আটক ধুনীয়াকৈ সজোৱা হৈছে। দেখিছে তাৰ ওপৰৰ দৃশ্যটো মই দেখাম যে খুবেই ধুনীয়া আৰু ইয়াত ধুনীয়াকৈ সজাই থৈছে। ৰামদেৱ মন্দিৰৰ মানে ৱালবিলাকতো খুব ধুনীয়াকৈ ছবি আঁকি থোৱা হৈছে। খুবেই ধুনীয়া লাগিছে দেখি। দেখিছে ওপৰতো খুব ধুনীয়া লাগিছে দেখি। ওপৰবোৰ দেখুৱালোঁ। এতিয়া ৰাম মন্দিৰটো খুব লাগিছে। হাতী এটা থৈ দিয়া আছে। চ' এতিয়া আমি আহি আছোঁ। হাতত ধুনীয়াকৈ বনাইছে আৰু খুব ধুনীয়া লাগিছে। আমি এটা ৰামদেৱ মন্দিৰৰ পৰা যাওঁগৈ আৰু একেবাৰে ঘৰলৈ আৰু ক'তো নোসোমাওঁ। মই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ তাৰ পৰা এতিয়া মানে মোৰ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। আৰু যদি এতিয়ালৈকে মোৰ ভিডিঅ' মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। এণ্ড টাটা বাই বাই আৰু এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ লগ পাইছোঁ। বাই বাই।